সকলোলৈকে নমস্কাৰ জনাই দেখিছেনে বাৰু আজি মাছ আনিছিলে মাছকে বনাবলৈ লৈছোঁ শাকে সৈতে মাছ বনাম আপোনালোকে বাৰু শাকে মাছে বনায়নে আৰু মান ধনিয়া আছে দি দিম আৰু ভালেই লাগিব খাবলৈ আপোনালোকেতো চবেই জানে চবৰে বেলেগ বেলেগ বনোৱা কিন্তু হ'লেও ভাল পাওঁ মই আমাৰ ঘৰত শাক মাছ ভাল পায় চবেই ফ্ৰাই কৰি আছোঁ আৰু ভাতটো ইতিমধ্যে হৈ গৈছে বাৰু মাছটো বনালে আৰু দিনৰ চব্জি কিবা কিবি আছে আৰু মুঠতে আৰু হ'ব আৰু এনেকৈ মাছটো ফ্ৰাই কৰি আছোঁ সেইকাৰণে খোৱাৰ পিছত আপোনালোকে চাবচোন বাৰু কেনেকৈ বনাইছোঁ আৰু আপোনালোকে কেনেকৈ বনায় চাব মাছ ইতিমধ্যে ফ্ৰাই কৰি হ'ব আৰু বেছি সময় নাই 2-3 পিচ এয়া দেখিছেনে মাছটো ফ্ৰাই কৰি হৈছে আৰু প্ৰায় হৈছে আৰু তাৰপিছতে মাছ ফ্ৰাই হৈ গ'ল এতিয়া শাকটো বনাম শাকতে মাছ দি দিম আপোনালোকে এবাৰ ভাত পানী বনালেনে চাগে আৰু কিহে বনাইছে বাৰু আপোনালোকে আমাৰ ভাবিলোঁ আজি মাছকে বনাওঁ আৰু শাকে মাছে চবেই আমাৰ ঘৰত চবেই ভাল পায় দেখিছেনে শাক মাছ বনাম এতিয়া শাক